हेलो बंधु बान्धवीসকল আজি হ'ল ৱেডনেছডে 18th of অক্টোবৰ ৱেডনেছডে তো আজি হ'ল কাতি বিহু অসমত তিনিটা বিহু থাকে তাৰে এটা মাঘ বিহু বহাগ বিহু আৰু কাতি বিহু তো আজি হ'ল সেইটো কাতি বিহু বা কঙালী বিহু তো কাতি বিহুত আমি কি কৰোঁ পথাৰত ধানৰ মাজত চাকি জ্বলাওঁ আৰু প্লাছ তুলসী গছত চাকি জ্বলাওঁ আৰু আমাৰ গাঁৱৰ ফালে বস্তি চস্তিত গেটতো চাকি তাকি দিয়ে আৰু প্ৰসাদৰ ওপৰত চাকিটো থৈ দিয়ে তো এতিয়াতো ইমানখিনি ঠাই নাই বাৰু আমি দুই এটা চাকি জ্বলাম প্লাছ তুলসী গছ এতিয়া আমাৰ ৰুমত তুলসী গছ নাই আজিলৈকে তো তুলসী গছৰ অনুসন্ধানত যাম এতিয়া তাৰপিছত মাটি নাই ইয়াতে মাটি পাবলৈ নাই মাটিখিনি ক'ৰবাত কালেকশ্যন কৰোঁ সেইখিনিও দেখুৱাওঁ আপোনালোকক আৰু চাওঁ ঢেৰ বস্তু আছে আৰু লাষ্টলৈ চাই গৈ থাকক বহুত ইণ্টাৰেষ্টিং হ'ব তো চলো চলতে হে লোক তো তাই ঘৰ চৰ মুচি মানে ৰেডি কৰিলে আৰু তাই ঘৰ মুচিলে কাতি বিহুৰ কাৰণে পূৰা পূজা পূজা লাগিছে আৰু কথাটো এনেকুৱা মানে মই যাব ওলাইছিলোঁ মাটি আৰু এই তুলসী গছ বিচাৰিবলৈ কিন্তু তাই ৰেডি হোৱা অলপ টাইম লাগিব সেইকাৰণে মই অলপ শুই লওঁ তাই ৰেডি হৈ লওক গা চা ধুই লওক তাৰপিছত দিওঁ যাম আৰু মাটিখিনি আমি আনিম কেনেকৈ মাটি মানে পথাৰত বা ক'ৰবাৰ পৰা ৰেণ্ডমলি লৈ আহিম আৰু কিন্তু আমাৰ খান্দিবলৈতো একো কোদাল চোদাল নাই লেটছ চি কেনেকৈ কালেক্ট কৰোঁ ন আৰু গোবৰ অলপ আনিম ৰাস্তাৰ পৰা বুটলি সেইখিনি আৰু যিহেতু কাতি বিহু আজি আমাৰ স্পেচিয়েল ডিছ এটা বনাই আছে ৰহৰ দাইল আৰু ইফালে আলু পিটিকা আৰু এটা বিলাহী পুৰি দিম বাৰু সেয়াই আৰু লাঞ্চটোত এইখিনিয়ে আৰু তাৰপিছত চাগে আমি বজাৰ যাম অলপ ফল মূল চলমূল কি কি আনিবলৈ আৰু লাষ্টলৈকে চাই গৈ থাকিব তো বিহু বুলি আৰু কি কি আমি কৰোঁ এতিয়া বজাৰ যাম তাৰপিছত চাগে কাৰোবাৰ পৰা মানে সেই কলপাত চলপাত সেইবোৰ লৈ আহিম আমি ইয়াত নাই দেখা কাটি আনিম আৰু দা এখন লৈ যাম আৰু কাটি আনিম ৰাইচ এতিয়া অলপ ভাতটো খাই লওঁ ন এতিয়া প্ৰায় 11টামান বাজিছে আৰু ভাত খাই মানে বজাৰ যাব আছে আৰু এইটো লৈ আছোঁ ঘি ল'বলৈ তো আজি বেছি একো নাই ভেজ গোটেইখিনি ভেজে আৰু দেখুৱাই গৈ আছোঁ আপোনালোকক কি আছে আজি স্পেচিয়েল তিয়ঁহ আৰু এইখিনি তিয়ঁহ আৰু জলকীয়া এইটো হ'ল বিলাহী আৰু আলু পিটিকা তেনেকুৱাকৈ আৰু এইটো ৰহৰ দাইল আৰু এইফালে দেশী ঘি মোৰ ফ্ৰেণ্ড এজনে পঠাইছিলে হাৰিয়ানাৰ পৰা এইটো পেকেটটো বাৰু আচাৰৰ কিন্তু এইটো মহৰ ঘি আৰু নেমুটো এতিয়া নাখাওঁ নেমুটো লাষ্টত মানে ৰহৰ দাইল লগত খাওঁ আৰু ঘি এতিয়া লৈ লওঁ মই ঘি তাৰমানে বহুত ভাল পাওঁ সেইকাৰণে 2 চামুচ লৈছোঁ আৰু এনেও খাওঁ এনেকৈ আৰু নাৰিকল ল'লোঁ দুটা আৰু অলপ বজাৰ কৰিছোঁ কলি মাৰ্কেটত আহিছোঁ আৰু কল চলৰ বাকী কল আৰু নাৰিকল আমাৰ এইজন ভাইটিৰ পৰা ল'লোঁ বজাৰ কৰা হ'ল আৰু এতিয়া গৈ আছোঁ ব'লা ডিম্পু ইফালে আছে ন কলপাতে দেখুৱা কলপাত আনিলোঁ কলপাত আমি বেলেগৰ লোকৰ বাৰীৰ পৰা ৱালৰ চাইডে ৱাল পাৰ কৰি চুৰ কৰি আনিলোঁ আৰু দেই কলপাত নাপায় নহয় ইয়াত আৰু তুলসী গছটো কাৰোবাৰ আনিলোঁ আমাৰ ঘৰৰ মালিকৰ পৰা ফাইনেলি বিচাৰি আনিলোঁ তুলসী গছ ৰুবলৈ আৰু এইখিনি আনিছোঁ আৰু অলপ বজাৰ তো তুলসী গছটো বিচাৰোঁতে বহুত টাইম লাগিলে আমাৰ এইখিনি মাটি মানে শিল আছে এইটো গুচাই এই টাবটোত দিম আৰু এইটো ইয়াত ৰুই দিম আমি তুলসী গছ তো এইখিনি ঠিক কৰোঁ মানে পূজা টাইপ লাগিছে আৰু এতিয়া এইখিনি দিছোঁ কপিত কেঁচু থকা এইখিনি ঠিক কৰি দিম গোটেই শিল চিল অলপ ছাইড কৰি দিওঁ ন তাৰপিছত লাষ্টত দেখুৱাই গৈ আছোঁ আপোনালোক এইখিনিও দিম মিক্স কৰি দিম আৰু এতিয়া এইবোৰ দিম আৰু এতিয়া টাবটোত বুজিছা দিমটো এইখিনি দি দিম এইখিনি মানে পানীৰ লগত সেই মিক্স হৈ মজা হৈ যাব এই মাজত দিলোঁ ন কম্প'ষ্ট হৈ যাব আমাৰ অঁ তাৰপৰা মাটি দিলোঁ এতিয়া আমাৰ তুলসী গছটো দিম অলপ সাৰ দিব পাৰিলে ভাল আছে আনিম মই গোবৰ চোবৰ আনিম মই ক'ৰবাৰ পৰা বিচাৰি
এতিয়া পানী দিলে হৈ যাব ন ইয়াতে মিক্স আছে নাই মই এইটো নাপাওঁ হৈ যাব ন এয়া আমাৰ কাতি বিহু বুলি তুলসী গছ ৰোপণ কিন্তু এই সিধা কিয় নাই সিধা থাকা ভাই হৈ গ'ল আমাৰ তুলসী গছ আজিৰ মূল মুখ্য আকৰ্ষণ আজি কাতি বিহু বুলি আমাৰ মুখ্য আকৰ্ষণ এই তুলসী গছ ন তুলসীজোপা ভাল হৈছে পানী দি ওলাই গৈ আছে ধুনীয়া হৈছে দেই এই নাৰিকলটো ফালিলোঁ আৰু ন এইখিনি আমি লাড়ু বনাম লাড়ু বনাবলৈ তাৰমানে চালখিনি ইয়াতে পেলোৱা ভাতখিনি ইয়াতে থোৱা নাৰিকলৰ এইখিনি ঘুচাম তেতিয়া মানে গ্ৰীণ পিছত দিলে হোৱাইট নাৰিকল লাড়ুটো হোৱাইট হৈ যাব নাৰিকলৰ হোৱাইটে থাকে বাৰু ব্লেক নাৰিকলৰ নহ'লে ব্লেক হৈ যাব ন ইটো থাকিলে ব্ৰাউন নাৰিকল লাড়ু এই বিহু নেকি ডিম্পু পুৰা বিহু লাগিছে আৰু ন ক্লাছ টিপ তো এইখিনি এতিয়া ইয়াত থৈ দিম আৰু ন সাংসাৰিক জীৱনৰ এটা প্ৰব্লেম বজাৰত যদি 10 দিয়ে এটা বস্তু থাকি আহে হে ডিম্পু আগলৈ হ'ব গৈ আছে তোমাৰো মোক কৈছিলে মানে চেনি আনিবলৈ চেনিটো পাহৰি গ'লোঁ তেতিয়া আকৌ যাব লাগিব উপায় নাই বাকী চব আনিলোঁ চেনি নাই খাই চেনি পাহৰা হৈ যায় নহয় মানে লাড়ুত বনাবলৈ চেনি অলপ বেছিকৈ লাগে ন তো চেনিটো আনিব পাহৰিলোঁ তো বাকীখিনি লৈ আহিছিলোঁ চেনিটোহে থাকি গ'ল এয়াই জীৱন আৰু ন এতিয়া নাৰিকলখিনি ভাজিব লৈছোঁ আৰু ইয়াতে প্ৰায় 1.5টা নাৰিকল আছে 1.5টা 1.5 আৰু কেৰাহীটো গৰম হ'ব দিছোঁ তাৰপিছত গৰম হ'লে এইটো দি দিম আৰু নাৰিকলখিনি দি দিম আৰু আজি ফাৰ্ষ্ট টাইম বনাই আছোঁ নাৰিকল লাড়ু দাইলত নাৰিকল ভাজি থকা টাইমতে এটা আননোন নাম্বাৰৰ ফোন আহিল আৰু সেই আননোন নাম্বাৰটো হ'ল আমাৰ ডেলিভাৰী বয় অলপ দেখিবলৈ এনেকুৱা হৈছে আৰু যে ফ্ৰাই হৈ আছে পূৰা এতিয়া চেনি দিব পাৰোঁ সেইটোত চাগে অলপ ব্ৰেড হ'ব আৰু নাজানো কি হয় মানে কেছটো এনেকুৱা লাড়ুটো দেখিছেনে আমি বনাই আছোঁ এইফালে হৈ আছে এইটো কিন্তু লাড়ুটো অলপ ডুপ্লিকেট হৈ গ'ল আমাৰ কালাৰটোহে ৰেড হৈ গ'ল নেক্সট টাইম আমি বগা কৰিব ট্ৰাই কৰিম আৰু আমাৰ লাড়ু অলপ স্পেচিয়েল হ'ব আমাৰ লগত আছে ঘি দিছোঁ তেতিয়া অৰ্ডাৰ দিয়াটো বস্তুটো একচুৱেলি তেতিয়া যে দেখুৱাইছিলোঁ ফ্লিপকাৰ্টৰ পৰা অহা কাৰ্ডত তো এইটো নইজ কিবা কিবি কালাৰ ফিট আৰু স্মাৰ্ট ৱাটচ এইটো পৰিছে 1209 ৰেডি কৰি আছোঁ আৰু এতিয়া মানে এইটো ভাল লাগিছে এইটো কি কয় কলপাতৰ যে আগলতি নে কি কয় ধুনীয়া চাইজৰ লাগিছে মজা আৰু অলপ ৰেডি হ'ব আছে এতিয়া এবাৰতো চেনি আনিব গ'লোঁ তো এইবাৰ আকৌ এটা বস্তু পাহৰি আহিলোঁ সেইটো হ'ল পাণ তামোলটো আনিব পাহৰিলোঁ এবাৰ পাণ তামোলটো আনিব লাগিব একো নাই এইবাৰ পাণ তামোলটো আনো তাৰপিছত মই গা ধুই ৰেডি কৰোঁ আৰু তো বাকী তাই এতিয়া ৰেডি হৈ আছে ইফালে আৰু মই এতিয়া ৰেডি হৈ যাম গা চা ধুম তাৰপিছত আৰু এইখিনি শৰাইটো দি দিম আৰু আমি এয়া ৰেডি হ'ব লৈছোঁ আৰু ন বাকী ঘৰৰ ভিতৰত দিলোঁ আৰু এতিয়া চাকি জ্বলাব
এই সেইটো ডিম্পুৰ ৰুম ডিম্পুৰ জ্বলোৱা হৈ গ'ল আমাৰ লেট হ'ল অলপ এইবাৰ ডিম্পু সেয়া কৰিব ডিম্পু তো আমাৰ মানে পূজা চূজা হৈ গ'ল এতিয়া প্ৰসাদ খাওঁ সকলোৱে আৰু প্ৰসাদত মানে এই বুট মাহ আৰু নাৰিকল আপেল কল লাড়ু এইবোৰে আৰু কৈ দিয়া হাই হেল্ল' হেপী কাতি বিহু চবকে তো সকলোৱে বিজি হৈ আছে তো হেপী কাতি বিহু ডিম্পু ফালৰ পৰা ডিম্পু হেপী কাতি বিহু সকলোকে হেপী কাতি বিহু আৰু হেপী দুৰ্গা পূজা ইন এডভান্স সকলোৱে এনজয় কৰক এই ধুনীয়া মানে দিনবোৰ ন তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই টেক কেয়াৰ আৰু সকলোৱে এনজয় কৰক পূজা বিহু দিৱালী আহি আছে লক্ষী পূজা আহি আছে ঢেৰ এতিয়াতো তাৰপিছত পিকনিক আহিব ন বাই বাই আমি মানে ক'ত নাই দেখা এইটো আমাৰ মানে য'ত থাকোঁ আমি তাৰ তলৰ ফ্ল'ৰত থাকে আৰু এজন বাবু কি খবৰ বাকী হেপী বিহু থেংক ইউ আৰু আমাক মানে বিহু খাব মাতিছে আহি গ'লোঁ আৰু ন সকলোৱে পূৰা প্ৰপাৰ ভাল মানে সেই বজায় যে এই সেইটো দেখিছে যে এইটো ভাল বজায় অঁ আৰু তাৰ নিচিনাকৈ মোৰ তাক দেখি এটা ঘড়ী আনিলোঁ আজি হ'ল এতিয়া ফোন কৰিলে এইটোতে ৰিচিভ কৰোঁ আৰু মই এইটো দেই ফোনটো এইটো মোৰ এইটো 6:29 বাজিছে এতিয়া ন ভালেই নাই আহা কেলৈ ঠিক আছে আমি এতিয়া বিহু খাই লওঁ তাৰপিছত লগ ধৰি আছোঁ ন অলপ পিছত ইয়ে সদায় অৰিজিনেল কলপাতত দিলেহে ভাল লাগে ন কলপাতত ভাল লাগে